আজি আমি বনাম শিঙি মাছ বহুত ইজি এণ্ড টেস্টি। আপুনি যদি কুকিং কৰিব নাজানেও তথাপিও বহুত ইজিৰে বনাব পাৰিব। সো আগতে মই পিঁয়াজ নহৰু কাটি লৈছোঁ আৰু আমাৰ ঘৰত নহৰু বেছিকৈ দিয়া হয় কাৰণ নহৰুৰ বহুত উপকাৰ আছে। হেল্থৰ বাবে বহুত ভাল আৰু আমাৰ ঘৰত হেল্থৰ বহুত যত্ন ৰাখি খাদ্য বনোৱা হয়। খোৱাতেও টেষ্টি আৰু হেল্থৰ বাবেও ভাল। গৰম কেৰাহীত সৰিয়হৰ তেল দি দিছোঁ। তাৰ পিছতে মেথি দিছোঁ অকণমান। আপোনালোকে ভাবিছে চাগে মেথি কিয় দিছে। আমাৰ ঘৰত মেথি আৰু নহৰু সকলো খাদ্যতে দিয়া হয় কাৰণ মেথিও হেল্থৰ বাবে বহুত ভাল। তাৰ পিছতে পিঁয়াজ দি লাৰি দিছোঁ। তাৰ পিছত নহৰু, গোটা নহৰু দুটামান দিছোঁ আৰু জলকীয়া দি লাৰি দিছোঁ। আৰু ইয়াতে নিমখ দিব। জিৰা আৰু ধনিয়া পাউডাৰ, হালধি, তাৰপিছত মিহলাই লৈছোঁ। তাৰপিছত ইয়াতে শিঙি মাছকেইটা দি দিছোঁ। ফিৰ লাৰি দিছোঁ। তো এইটো ফাৰ্ষ্ট ভিডিঅ' মোৰ ইউটিউবত। আপোনালোকেও ট্ৰাই কৰিব আৰু মোক কমেণ্ট কৰি জনাব। আৰু খাই যদি ভাল পায় তেনেহ'লে কমেণ্টত ক'ব, মই আকৌ এনেকুৱা মাছৰ ভিডিঅ' লৈ আহিম। তাৰ পিছত পানী দি অলপ লাৰি দি ঢাকি ৰাখিব 4-5 মিনিটমান। অলপ লাৰি দিছোঁ। সো এতিয়া মই ধনিয়া কাটি লৈছোঁ আৰু তাৰপিছত ইয়াতে দি দিছোঁ। এতিয়া যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।